হেল্ল' গাইজ গুড আফটাৰনুন। আজি যদি মই আপোনাক সুধোঁ ইণ্ডিয়া আমেৰিকা ইটালী জাপান এগিলাখনৰ ভিতৰত চবতকৈ তাৰমানে পৰিপাতি দেশখনৰ নাম কি, অপ্ৰিয় হ'লেও সত্য কথা আমাৰ ভাৰতৰ নামটো চবতকৈ লাষ্টতে আহিব, কাৰণ আমাৰ এৰে মানুহ চিজিল বোলা বস্তুটো অলপো নাই। কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে না যে ইটালী আৰু ভাৰতত মোটামুটি একে সময়তে কৰোণা ভাইৰাছ আৰম্ভ হৈছিল, কিন্তু আজি ইটালীৰ অৱস্থা ভুচা উঠি গৈছে আৰু ভাৰতৰ অৱস্থা ইমানো বেয়া হোৱা নাই। কাৰণটোনো কি? এই বস্তুটো জানিব গেলে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ জেনেটিকেল ইঞ্জিনিয়াৰিং এণ্ড বায়'টেকনলজিৰ চাইণ্টিষ্ট দীনেশ গুপ্তা ছাৰে কি কৰিলাক, তাৰমানে 4জনমান লগত চাইণ্টিষ্ট ল'লাক, লৈ পেলাই ইণ্ডিয়া আমেৰিকা ইটালী চাইনা আৰু নেপালত তাৰমানে কিছুমান পেচেণ্টক লৈ পেলাই তাৰমানে এটা পৰীক্ষা কৰিলাক। পৰীক্ষা কৰাওঁতে তাৰমানে ইণ্ডিয়াৰ পেচেণ্টৰ মানে তেজত তাৰমানে এনেকুৱা এটা মাইক্ৰ' RNA পালাক, যিটো মাইক্ৰ' RNA যিটো বস্তু তাৰমানে ছুপাৰ হিউমেন হ'বাক গেলি অতি প্ৰয়োজন, বা সেই বস্তুটো কেৱল ছুপাৰ হিউমেনবিলাকৰ তেজতহে থাকে। ঠিক আছে, আজি যদি মই আৰু আমেৰিকাৰ নাগৰিক একজনে যদি একেলগে বহি জোক এখৰ বা কেঁচে এখোজ যদি একেলগে খাই দিওঁ, তেতিয়াহ'লে বমি আমি দুয়ো কৰিম, কিন্তু সেই আমেৰিকাৰ নাগৰিকটো যিমান বেমাৰ হ'ব মোৰ আজি সিমান বেমাৰ নহয়, কাৰণ ছুপাৰ হিউমেন হ'বাক গেলি সেই বস্তুটো, সেই নতুন যিটো বস্তু পাইছে সেই বস্তুটো আজি মোৰ ব্লাডত বা মোৰ DNAত আছে, যিটো বস্তু তাৰমানে আমাৰ ভাৰতীয়সকলৰ তাৰমানে ইমিউন ছিষ্টেমটো বাকী দেশৰ নাগৰিকতকৈ তাৰমানে 1000 গুণ বাঢ়াই দিছে, যিটো আপোনাৰ শৰীৰতো আছে মোৰ শৰীৰতো আছে। আৰু এই বস্তুবিধৰ নামে হ'ল HSAMIR 27B। এটা সবতকে ইণ্টাৰেষ্টিং কথা, এই বস্তুবিধ তাৰমানে আমি পালোঁ কেনেকৈ? আমাক ছুপাৰ হিউমেন হ'বাক গেলে আমাৰ তেজত এই বস্তুটো ভৰে দিলাক কোনে, তাৰমানে আমাৰ DNAত হ'ল কেনেকৈ এই বস্তুটো? তেতিয়াহ'লে শুনক, এই বস্তুটো আমি আমাৰ দেউতা ককা আজো ককা পূৰ্বপুৰুষসকলৰ পৰা বংশানুক্ৰমিকভাৱে পাইছোঁ। আগৰ দিনৰ মানুহবিলাকে কি কৰিছিল, তাৰমানে তুলসী মানিমুনি পচলা ঢেকীয়া এগিলাখান বস্তু বনৌষধি বুলি যিবিলাক বস্তু, এইবিলাক বস্তু ঠিক পৰিমাণে খাইছিল, যাৰ ফলত তাৰমানে তেওঁলোকৰ DNAত তাৰমানে মডিফিকেশ্যন হৈ পেলাই তেওঁলোকৰ DNAত এই ছুপাৰ হিউমেন ভালি যিটো তাৰমানে পাৱাৰ, সেই বস্তুটো আহি গৈছে আৰু আজি বংশানুক্ৰমিকভাৱে আমি পাইছোঁ। ঠিক আছে, কিন্তু চবতকৈ তাৰমানে দুৰ্ভাগ্যজনক কথা কি, আমাৰ এতিয়া যেতিয়া কৰোণা ভাইৰাছ প্ৰথম আৰম্ভ হৈছিল হওঁতে তাৰমানে আমাকো কিছুমানে কৈছে যে মানিমুনি ৰস কৰা বা কিবা কৰা, কিন্তু আমাক তাৰমানে কিছুমানে কি কৰিলাক, বস্তুটো তাৰমানে ঠাট্টা কৰি পেলাই তাৰমানে উৰে দিলাক, মানিমুনি ৰখাই পেলাই কৰোণা ভাল কৰিব আহিছে, কিন্তু সেই বস্তুটো সম্পূৰ্ণৰূপে ভুল। আজি যদি আমি বাৰীৰ পিছফালে যাওঁ তেতিয়াহ'লে মানিমুনি তুলসী পচলা ঢেকীয়া এগিলা বস্তু তাৰমানে বনৌষধিবিলাক ভৰ্তি হৈ আছে, কিন্তু যদি আমেৰিকা ইটালী এগিলাখানত চাওঁ তাতে মানিমুনি ৰস বুলি মেকুৰীৰে মুঠ না নেউলেৰে মুঠ সেইগিলাখান কি বটলত পেক কৰি শুই আছে, তাৰমানে সেইটো বস্তু আমি নাজানো। কিন্তু আমাৰ এতিয়া যিহেতু তাৰমানে বস্তুটো এভেইলেবল আছে, আমি খোৱা উচিত, আমাৰ নিজৰ কাৰণে নহয়, আমাৰ নিজৰ কাম অলৰেডি হৈ গৈছে, কিন্তু ভৱিষ্যতে আৰু আমাৰ চলি পলি নহ'ব, ভৱিষ্যত প্ৰজন্ম নাচে, যাতে আমাৰ দৰে তাৰমানে তেওঁলোকৰ সেই সন্তানবিলাকো যাতে ছুপাৰ হিউমেন হ'ব পাৰে, তেওঁলোকৰ যাতে DNAটো এই ছুপাৰ হিউমেন বুলি পাৱাৰটো থাকে, তাৰ কাৰণে আমি আজিৰ পৰা খোৱাটো ষ্টাৰ্ট কৰি দিয়া উচিত। চ' থেংক ইউ ছ' মাছ গাইজ, মোৰ এই ভিডিঅ'টো যদি বুজি পালাক শ্বেয়াৰ কৰক, আৰু যদি মোৰ এই চেনেলটো এতিয়া গেলে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰক। এনেকুৱা ইণ্টাৰেষ্টিং মজা ষ্টৰি মজা বস্তু তাৰমানে মই আপোনালোকৰ কাৰণে এই চেনেলটোত আনিবৰ কাৰণে ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ।